প্ৰেমে নামানে বয়সৰ সীমা, প্ৰেমে মাথো জানে প্ৰেমৰ ঠিকনা, প্ৰেমে নামানে কোনো বাধা, প্ৰেমে নামানে বয়সৰ সীমা। নিউজ ডেস্ক ৰিপৰ্ট, লাইট নিউজ 365। এতিয়া আপুনি ভাবিছে প্ৰতিবেদন শেষে হ'ল নেকি? একোৱে দেখোন নহ'ল। নহয়, প্ৰেম কাহিনীটো অলপ থাকিবই। এতিয়া মূল কাহিনীলৈ আহিছোঁ। মোৰ অভিজ্ঞতা সম্পন্ন মাইকী 7 বাৰকৈ পলাই গ'ল। পিছে তাই এলাপেচাবিদৰ মহিলা নহয়, 6 বাৰকৈ পলাই গৈ এইবাৰ আকৌ দখল কৰিলে 7ম স্থান। ঘটনাৰ স্থান কলগছিয়াৰ আৰক্ষী থানাৰ অন্তৰ্গত লাচাঙ্গা গাঁৱৰ। লাচাঙ্গা গাঁৱৰ ফজল হকৰ পত্নী মমিৰৰ নেচা পলাই গ'ল। বিবাহিত মহিলাগৰাকী এবাৰ দুবাৰ নহয়, ইয়াৰ পূৰ্বেও স্বামী গৃহৰ পৰা 6 বাৰকৈ পলাই যোৱাৰ অভিযোগ মহিলাগৰাকীৰ বিৰুদ্ধে। অদৃষ্ট স্বামী গৃহৰ পৰিয়াল। উল্লেখযোগ্য যে বৰপেটা জিলাৰ কলগছিয়া আৰক্ষী থানাৰ অন্তৰ্গত লাচাঙ্গা গাঁৱৰ ফজল হকৰ পত্নী মমিৰৰ নেচা নামৰ বোৱাৰীগৰাকীয়ে শনিবাৰে পুৱা সন্ধানহীন। স্বামী ফজল হক আৰু আত্মীয় বিভিন্ন স্থানত খবৰ লৈছে যদিও কোনো সন্ধান পোৱা নাই। সন্ধান নোপোৱাত আইনৰ সহায় বিচাৰি কলগছিয়া আৰক্ষী থানাত সন্ধানহীন বুলি এজাহাৰ দাখিল কৰি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে নিজৰ ক্ষোভ। কালি 9টা বজাৰ পৰা নিৰ্দেশ হৈছে, পাৱা নাই, তাৰিখৰ পৰা নাই, ৰাতিপুৱা নাই। মই ৰাতিপুৱা 5টা বজাত দোকান কৰোঁ, চাহ দোকানত গৈছোঁ। মোৰ ঘৰৰ পৰা ফোন মাছে, মায়ে কয় তোৰ ফেমিলি নাই। পানী আনবাৰ সূতা দি পলাইছে, নাই। কাৰ লগত গৈছে, তাৰ লগত মোবাইল 8 বাৰ গৈছে পলাই। ক'ত বিচাৰিছা তুমি? মই চব জেগাতে, তাৰ ঘৰতো ফোন মাৰিছিলোঁ, তাৰ মাৰ লগত কথা পাতিছোঁ, মানা কৰিছে, কয় আহাই নাই। মহিৰৰ নেচা ফজল হক। থানাত কি এজাহাৰ দিছা? হয়, এজাহাৰ দিছোঁ আমি। কেতিয়া দিছা? এই ৰাতিপুৱা দিছোঁ, 10টা বজাত দিছোঁ। এতিয়া তুমি কি বিচৰা? এতিয়া তাৰ ক'ত আছে, তুমি চব মানুহ মিলি এখানে পাই আছোঁ। অসমবাই সেই ৰাইজক কি ক'বা? ৰাইজক কৈ আছোঁ, আমাৰ ফেমিলি ক'ত আছে, কোনোবা পায় কলগাছি থানাত যোগাযোগ কৰি কিনে থানাত দি দিব। 60028287574। আকৌ কোৱা। 60028287574 সেইটো নম্বৰত যোগাযোগ কৰিব, কোনোবা পায়। তোমাৰ ৱাইফৰ নাম কি ক'লা? মহিৰম নেচা। বয়স কিমান? বয়স 25 বছৰ। দেখাত কেনেকুৱা? দেখাত আপোনাৰ খাটা গৈ অলপ, আৰু 5 ফুটমান হ'ব আৰু। তোমাৰ সৰুকৰ ঘৰ ক'ত? ডাঙাপানী। তোমাৰ সৰুকৰ ঘৰত গৈছিলে? আমি গৈছিলোঁ, তাৰ ঘৰৰ পৰা পলাই আহিছে, আপোনাৰ পৰহি পলাই আহিছে, আহি কিনে আকৌ কালি পলাই গৈছে। আমার ঘর নাচাঙ্গা। কি হৈছে আপোনাৰ ঘৰত? কালি চাউল ভাত দিবার দিছি, কেটামান চাউল দিছি, 2 কিলোমান চাউল দিছি যে গুড়া করে কিনে আনি কিনলে দোকানে বিক্রি করুন। সেই বউহে যে কালি গেছে, এতিয়া পাওয়া নাই। এনেকুৱা হৈছিল নেকি? হ্যাঁ, আরো 6 বার, এবার 7 বার। আগতে গৈছিল? হ্যাঁ, গোহারি গুণ একবার পালাই আছে। এই কি ঘৰৰ পৰা যায় আকৌ আবার ওই ঘরে গুণ আবার বাপ মার ঘরে গুণ আবার আয়া পড়ে। তো বউ আমরা খুব উদ্দেশ্য করতেছি, তা পাই না। না, আপোনাৰ বোৱাৰী 7 বাৰ যোৱাৰ পিছতো আপুনি আপোনাৰ বোৱাৰীক লাগে? হ্যাঁ। আপোনাৰ বোৱাৰীৰ নাম? মহিরন নেচা। মহিৰুন নেচাৰ হাজবেণ্ডৰ নাম কি? ফজল হক। ঘৰ ক'ত? ঘর নাচাঙ্গা। আর এই বোৱাৰীজনৰ ঘৰ ক'ত? রাঙ্গাপানি। রাঙাপানি। হ্যাঁ। এতিয়া কি ৰাঙাপানিত গৈছিল নেকি আপোনালোকে? আমি যাই নাই, ফোন করছিল, সিয়াতে কৈ আছে যে আমার ইয়াতে আহা নাই। তাতে যাই চাব লাগিছিল, আপোনালোকে যাব লাগিছিল। এই তাত কিমান যাম, এই 7 বার পলালে 7 বারই খুঁজি খুঁজি আহিলো। ইজাহাৰ ক'ত দিছে? কলগাছি থানা। কেতিয়া দিছে? আজি দিছে। বড়া খুঁজি আছো, যেই পাও কলগাছি থানায় দিয়ে যাবে। আর আমার লড়ার নম্বর আছে, আমার ঘরত আইনে থই গেলে মই লম।